গগৈদা কেনেকে জীয়াই আছে আপুনি? ইমানলৈ বহুতে ভাবিব এইটো মিছাকে কলা ওলাই, কলাটো মিছাকে কিবা তেল দিলে কাঁহত ঘঁহনি খালেই কলাটো ওলাই যায় বুলি ভাবিব, কিন্তু সম পৰিমাণৰ ইয়াতে নাৰিকল তেল দিয়া হৈছে। এখেতৰ বহুত ওলাইছে, কিন্তু বাকী কেইজনৰ দেখিছো যে বহুত বেছি ওলোৱা নাই। এই কথাটো পৰা প্ৰমাণ হয় যে টক্সিন ওলাইছে, এইটো সঁচা। সৰুতে যেতিয়া খুব জ্বৰ হয় আৰু জ্বৰ মূৰত উঠে, তেতিয়া আমাৰ আইতা আৰু মাহঁতে কি কৰে যে কাঁহৰ বাতি লৈ ভৰি আৰু তলুৱাত তেল দি খুব ঘঁহে, আৰু সেই থেৰাপিটোৱে এতিয়া এটা নতুন ৰূপ লৈছে। এইটোৱে হ'ল কনচ থেৰাপি। আমাৰ আয়ুৰ্বেদৰ একদম এনচিয়েন্ট টেকনলজি, আমাৰ কাঁহৰ কাঁহী আৰু কাঁহৰ বাতি। খালি ইয়াত আমি একুপাংচাৰ পইণ্ট খিনি দিয়া হৈছে, কপাৰ একুপাংচাৰ পইণ্ট খিনি দিয়া হৈছে। সেইটো মেচিন থ্ৰু দি ক্লক ৱাইজ ঘূৰিব, এণ্টি ক্লক ৱাইজ ঘূৰিব। সেই ঘূৰি পানি আমাৰ বডিটো ডিটক্স কৰে। আমাৰ ডিটক্সিফিকেশ্যন হলে ব্লাড চাৰ্কুলেশ্যন ভাল হ'ব। ব্লাড চাৰ্কুলেশ্যন ভাল হলে বিভিন্ন ধৰণৰ ৰোগে আঁতৰিব। বৰ মজা লাগিব। এতিয়া ভৰিত দিব, এতিয়া ভৰিত দিম আপোনাৰ। ঘূৰিব দেই এতিয়া। প্ৰথমে বৰ ধুনীয়া পিপিন এটা দিয়ে। পিপিনটো দিয়াৰ পিছত বহুত ৰিলেক্স লাগে বডিটো ন? আচলতে পিপিনটোৰ পৰা গোটেই শৰীৰৰ নাৰ্ভটো মানে একদম এক্টিভ হৈ যায় চাগে। মজা লাগিছে। সকলো বিষৰ কাৰণে এটা ই অতি চমৎকাৰী মানে এটা মেচিন। আৰু কিমান মানুহ আহিছে আপোনাৰ ইয়ালে? কি বুলি কৈছে তেওঁলোকে? কি বুলি কৈছে? এবাৰ লোৱাৰ পিছত যদি আকৌ আহে, ধেমাজি নিচিনা জেগা, লখিমপুৰ নিচিনা জেগাৰ পৰা আহে, আহি পানি সপ্তাহৰ দিনৰ ভিতৰত আকৌ আহে ল'বলৈ। মানে ৰিলেক্সটো নাপালেতো নাহিব। ইমান দূৰৰ পৰা তেখেতলোকে আহিছে, লৈছে, তেখেতলোকে আকৌ আহিছে, ৰিপিট লৈছে। আচ্ছা, কিছুমান মানুহ একেবাৰে কেকাই আহে, বোলে পুঙা হৈ আহে, তাৰপিছত মানে তেওঁলোকে কি কয়? আমি এনেকুৱা পাইছো, কিছুমান বাত বিষ বুলি কয়, ইউৰিক পেইন, তেখেতলোক আহি পানি লৈছে, লৈ পানি লাষ্টত তেখেতে কৈছে মোৰ দৌৰি দিও লাগিছে, মানে এনেকে কয়। এনেকুৱা ৰিলিফ পায়। সেইখিনি ভাল লাগে তেতিয়া তেখেতলোকৰ কাৰণে, ৰাইজৰ কাৰণে এইখিনি কৰি আছো। সেই কথাকে আমি শুনিবলৈ পাই। আচ্ছা, এইটো থেৰাপি যদি আপোনালোকক কোনোবাই ল'ব বিচাৰে, এইটো গোলাঘাটত আছে, ভৈৰৱ গগৈ এখেতৰ নাম। গোলাঘাটৰ বকলাই যিটো তিনিআলি, গোলাঘাটৰ ফালৰ পৰা আহিলে বকলাই তিনিআলিৰ পৰা সোঁফালে সোমালেই আপোনালোকে 200 মিটাৰমান আহিলে ভৈৰৱ দা এইটো চেণ্টাৰ পাব। আপোনাৰ এই চেণ্টাৰ নাম হ'ল পেইন গো চেণ্টাৰ। মানে যদি আপোনাৰ শৰীৰত বিষ আছে, পেইন আছে, তেতিয়াহ'লে পেইন বাই বাই। সেইকাৰণে দিছে পেইন গো চেণ্টাৰ। আৰু মই ফোন নাম্বাৰ দি দিম আপোনাৰ। তেতিয়া মই ফোন নাম্বাৰ দি দিছোঁ, আপোনালোকে যোগাযোগ কৰিব পাৰিব।